বিহু 10টা বজালৈকে মানুহে বিহু খাব, 10টা বজাত ঘৰত সোমাব, ৰাতিপুৱা 6টাত আহি আকৌ মেজি জ্বলাব। কিন্তু ৰাতি ভেলাঘৰত থাকিব নালাগে। এক মিনিট, মই অলপ বিহুটো ক্ৰিটিকেল কাৰণে, ৰাতি ভেলাঘৰত কোনো নাথাকিব, কিন্তু ভেলাঘৰ যিটো আমাৰ অসমীয়া পৰম্পৰা যে জ্বলাব লাগে, আমি কণী যুঁজ খেলিব লাগে, এই যিটো কেপাচিটিৰ কথা আমি যিটো ক'লোঁ যে 200 মানুহতকৈ বেছি গোট খাব নালাগে, বাকী সকলো হ'ব, খালি 10টাৰ ভিতৰত খানা খাই ঘৰত সোমাব লাগিব আৰু ৰাতিপুৱা 6টা বজাত আকৌ গা পা ধুই আহি ভেলাটো জ্বলাব। কাৰফিউটো বলবৎ হৈ থাকিব। উৰুকাৰ দিনাখনো 10টালৈকে থাকিব, 10টাতকৈ আৰু নাথাকে। 10টা বজাত এনেও মানুহ নাথাকে বজাৰত, গতিকে উৰুকাৰ দিনাখনো 6টাৰ পৰা 10টালৈকে চলিব। আপোনাৰ মোৰ ঘৰত যদি নিমন্ত্ৰণত আহিছে কোনোবা উৰুকা খাব, 10টাত মোৰ ঘৰলৈকে ঘূৰি যাম, অলপ উৰুকাৰ খোৱাটো অলপ সোনকালে বনাম। আৰু নিজৰ ঘৰত যাতে ৰাতি নিজৰ ঘৰতে খালেতো ৰাতি 12টালৈকেও জুইটো জ্বলাই বহিব পাৰিব। কিন্তু সামাজিক যি ভেলাঘৰত ৰাতি কোনো নাথাকে, ৰাতিপুৱা 6টা বজাত আহি ভেলা জ্বলাব।